হাই ফ্ৰেণ্ডছ, ৰাজীৱ নিউ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। নিশ্চয় মোৰো ভালেই। যিহেতুকে নৱৰাত্ৰি চলি আছে, সকলোকে নৱৰাত্ৰিৰ শুভকামনা যাচিছোঁ। আজি বহুতেই ইণ্টাৰেষ্টিং ভিডিঅ' এটালৈ আপোনালোকক লৈ আহিছোঁ। মোৰ লগত মাইনা দুজনী আছে। মাইনা দুজনী আমাক নৃত্য কৰি দেখুৱাব, আপোনালোকক অলপ মনোৰঞ্জন দিবৰ কাৰণে চেষ্টা কৰিব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বহুত ধুনীয়া লাগিল দেই, বহুত ধুনীয়া লাগিল। ফ্ৰেণ্ডছ, আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আমাৰ চুকুই বহুত ধুনীয়া ডেন্স কৰে। আজি কিছু অলপমান আপোনালোকক মনোৰঞ্জন দিবৰ কাৰণে চেষ্টা কৰিলোঁ। চুকুই ধুনীয়াকৈ নৃত্য কৰি দেখুৱালে। মোৰ মৰমৰ ভণ্টি হয় চুকু, আৰু যাতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু যাতে ইয়াতকৈও ধুনীয়া ধুনীয়া আমাক ডেন্স দেখুৱাব পাৰে আগলৈকে। সেয়েহে চুকুৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনালোকেও ফ্ৰেণ্ডছ কেনেকুৱা পালে কমেণ্ট কৰি জনাব চুকুৰ ডেন্স। মৰম দি যাওক ফ্ৰেণ্ডছ, আশীৰ্বাদ দি যাওক। এনেকুৱা ধৰণৰ ভিডিঅ' যাতে ইয়াতকৈও যাতে বেছি ভাল ভিডিঅ' আপোনালোকক মই দেখুৱাব পাৰোঁ, চেষ্টা কৰি যাম। সেয়েহে আশীৰ্বাদ লাগিব আপোনালোকৰ, নিশ্চয় আশীৰ্বাদ লাগিব। আশীৰ্বাদ নহ'লে, আপোনালোকৰ আশীৰ্বাদ নহ'লে মই আগবাঢ়িব নোৱাৰিম। সেয়েহে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। এনেকৈ মৰম দি থাকিলে মোৰো উৎসাহ পাম ফ্ৰেণ্ডছ। সেয়েহে আজিলৈ ইমানেই। নেক্সট এটা ভিডিঅ'লৈ আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম। সেয়েহে এতিয়ালৈ ইমানেই। ধন্যবাদ।